ফেৰেঙ্গা আৰু খাম্পা ক'ত খেলে এইটো মই বিচাৰি আছো। 14 নম্বৰত আপুনি খেলিব নেকি? মই ক'ত খেলে নেখেলে মই একো নকওঁ। খাম্পা আৰু ফেৰেঙ্গা ক'ত খেলে এইটোৱে বিচাৰি আছো মই। খাম্পা কাম নাই, খাম্পা কাম নাই, এইবিলাক লিডাৰৰ কথা। আপুনি ইমান ভাল লিডাৰ, আপুনি ইমান ভাল লিডাৰ, কিয় কি হ'ল আজি? ক'ত লুকাই আছে? ওলাই আহক খেলিবলৈ। একগোট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। আহক চৰকাৰ এৰি পেলাই আহক, NDA চৰকাৰ NDA লগত আছে, NDA এৰি পেলাই আহক, আমাৰ কোনো আপত্তি নাই। UPPL চৰকাৰ এৰি পেলাই আহক, অহাৰ লগে লগে এইটো আৰামত হৈ যায়, চিধা কথা। আজি আমাৰ BPF দলৰ হাজলগাঁও জিলা হিচাপে 3টা সমষ্টি লৈ পেলাই যিটো আশীৰ্বাদ ৰেলী, এইটো 100% আমি ছাকচেছ। যিটো উদ্দেশ্য লৈ পেলাই আমি কৰিছোঁ, আমাৰ উদ্দেশ্যটো হ'ল অঞ্চলত শান্তি লাগে, অঞ্চলত একতা লাগে, অঞ্চলত উন্নয়ন লাগে, আৰু আগন্তুক যিটো BTC নিৰ্বাচন, ইয়াত যাতে আমি BPF দলে জয়ী কৰিব পাৰে, ইয়াৰ উদ্দেশ্য লৈ পেলাই ৰাইজৰ মাজত আশীৰ্বাদ বিচাৰি আমি এই ৰেলীটো কৰিছোঁ। আৰু আমি যেনেকৈ বিচাৰিছে এনেকৈ আমি ছাকচেছ হৈছে। আজি 3টা সমষ্টিও 100% জিকিব, কাজলগাঁও, নিশ্চিমা আৰু 13 নম্বৰ চিৰা কথা। আজি আপচুৱে ওদালগুৰিত প্ৰেছ মিট কৰি তেওঁলোকে আকৌ আহ্বান জনাইছে যে UPPL আৰু BPFৰ মিত্ৰতা হ'ব লাগে। এইটোতো আজিৰ কথা। মই 5 বছৰ, 3 বছৰ, 4 বছৰ, 2 বছৰ কেতিয়াবা পৰাই মই কৈ আহিছোঁ যে BPF আৰু UPPL একগোট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। আহক চৰকাৰ এৰি পেলাই আহক, NDA চৰকাৰ NDA লগত আছে, NDA এৰি পেলাই আহক, আমাৰ কোনো আপত্তি নাই। ইহঁতে দিছপুৰত আজিও চৰকাৰ চলাই আছে, দিল্লীত একেলগে চৰকাৰ চলাই আছে। এই চৰকাৰটো এৰি পেলাই আহিলেহে আমি বিশ্বাস কৰিম। আপচুৱে কওক, এনে ওপৰে ওপৰে কৈ থাকিলে নহ'ব। আপচুৱে কওক, আমাৰতো ফ্ৰী। আমাৰ BPF দলে কোনো চৰকাৰত নাই, দিছপুৰতো নাই, BTCতো নাই, দিল্লীতো নাই। সেইকাৰণে আমি ফ্ৰীত আছোঁ। আমি আহ্বান জনাই আছোঁ যে আপচুৱে কওক, UPPL চৰকাৰ এৰি পেলাই আহক, অহাৰ লগে লগে এইটো আৰামত হৈ যায়, চিধা কথা। খাম্পা পাৰ্টি, খাম্পা কোন খাম্পা? আমাৰ BPF জয়ী হ'বই। এতিয়া মই বিচাৰি আছো ফেৰেঙ্গা আৰু খাম্পা ক'ত খেলে এইটো মই বিচাৰি আছো। 14 নম্বৰত আপুনি খেলিব নেকি? মই ক'ত খেলে নেখেলে মই একো নকওঁ। খাম্পা আৰু ফেৰেঙ্গা ক'ত খেলে এইটোৱে বিচাৰি আছো মই, তাতেই যাম মই। ফেৰেঙ্গা ক'ত খেলিব এইটো বিচাৰি আছে মই, খাম্পা ক'ত খেলিব এইটোকে বিচাৰি আছে মই। এতিয়াও ঠিক হোৱা নাই নেকি সমষ্টিবিলাক? খাম্পা কাম নাই, খাম্পা কাম নাই, এইবিলাক লিডাৰৰ কথা। আপুনি ইমান ভাল লিডাৰ, আপুনি ইমান ভাল লিডাৰ, কিয় কি হ'ল আজি? ক'ত লুকাই আছে? ওলাই আহক খেলিবলৈ। চৰকাৰ আমাৰহে হ'ব, কৰিলে আমিহে কৰিব। পাগল নেকি? BTC গভৰ্ণমেণ্ট কোনে কৰিব? BPF কৰিব। BPF উচ্ছেদ কৰে না লেণ্ড পাট্টাতে, এইটো আমাৰ BPF দলৰ কথা। BPF ডিচিশ্যন লৈ আছে মাটিৰ পাট্টাটো। কি বুজে আপোনালোকে? কংগ্ৰেছ কাম নাই, কংগ্ৰেছৰ কাম নাই, UPPL কাম নাই, কিন্তু BJP অলপ শক্তিমান হৈ আছে। UPPLতকৈ ওপৰত আছে BJP। আমাৰ নেক্সটতে BJP।